হেল্ল' এভৰিৱান, আজি অন্য এটি ব্লগ লৈ আহিছোঁ আৰু আজি আমি গৈ আছোঁ ৰাতিপুৱাই 7টা বজাতে আমি ৰঙিয়াৰ ফালে গৈ আছোঁ। ৰঙিয়া নহয় অৱশ্যে চাংচাৰিত গৈ আছোঁ আমি আৰু নিমন্ত্ৰণ আছিলে তাত ভাত খোৱা নিমন্ত্ৰণ আৰু আমি দুইটাই গৈ আছোঁ আৰু ইফালে আমি ট্ৰেইনত বহি লৈছোঁ ধুনীয়াকৈ। আকৌ বেডিং পত্ৰও আছিলে, সেইবিলাক দেউতাৰ হাতত দি পঠিয়াইছোঁ আৰু তাত ভাত পানী খাই আহি আকৌ আমি ৰঙিয়াৰ ঘৰত আছোঁ আৰু ইয়াতে আকৌ পিছদিনাখন আমাৰ আলহী মাতিছিলে, গোটেই আলহীখিনি নতুনকৈ বিয়া যোৱা চবকে মাতিছিলে আৰু তেনেকৈ আমি থাকি গ'লোঁ। আৰু এইফালে দেখিছে ৰাতিপুৱা গা পা ধুই আহিছোঁ। মই গা পা ধুই আহিয়ে মন্দিৰত সেৱা এটা কৰিলোঁ, দিনটো ভালে ভালে যাওক বুলি আৰু সেৱাটো লৈয়ে তাৰপিছতে সেয়া মানুহজনে ভাবিছে ফটো উঠা বুলি, সেইকাৰণে কৈছে এই ভিডিঅ'হে কৰিলা। আৰু এইফালে আলু কাটি আছে মায়ে, শাহুমা, আৰু এইফালে বায়ে নাৰিকল আদা তেনেকৈ কাটি আছে প্ৰসাদৰ কাৰণে। আৰু এইফালে বুট তিয়াই থৈ দিছে, তাৰপিছতে আৰু এইবিলাক যোগাৰ কৰি আছে। আৰু ৰাতিপুৱা আমাৰ খোৱা খাদ্যখিনি এয়া ৰুটি বনাই আছে আৰু এফালে বায়ে আলু ভাজি আছে আৰু তেনেকৈ ৰাতিপুৱাৰ খাদ্যখিনি খাই লওঁ। তাৰপিছত আলহীৰ কাৰণে যোগাৰ কৰিব লাগিব, ওপৰত ৰান্ধনি মাতিছে, ৰান্ধনিয়ে বনাব আৰু এতিয়া আমি ৰুটি আলু ভাজি খাই লওঁ চাহৰ লগত। তাৰপিছত আমি এইখিনি খায়ে বজাৰ অলপ কৰিবলগীয়া আছিলে, সেইকাৰণে বজাৰৰ ফালে গ'লোঁ, কিবা কিনিবলগীয়া আছিলে। আমি নেক্সট দিনাখন নাজিৰা অগ্নিনাভ মন্দিৰলৈ যাম, শিৱসাগৰলৈ, সেইকাৰণে কিবা অলপ বজাৰ আছিলে তাকে কৰিবলৈ গ'লোঁ। এয়া মানুহজনৰ লগতে গ'লোঁ বাৰু ৰঙিয়াত। আৰু এইফালে গৈ আছোঁ শ্বপিং মলত, সোমালোঁ ভাল কিবা পাওঁ নেকি, তাৰপিছত তেনেকৈ দুখনমানত সোমালোঁ, তেনেকৈ ভাল লগা বস্তু নাপালোঁ বাৰু, এনেই চালোঁ, কুৰ্তিবিলাক চাইছিলোঁ, যদি ভাল লাগিলে হয় তেতিয়াহ'লে লৈ ল'লোঁ হয়, কিন্তু ইমান খাচ লগা নাই। তাৰপিছত তেনেকৈ চালোঁ আৰু তাৰপিছতে মতা মানুহখিনি আহি পাইছে, আলহীখিনি, তেনেকৈ আমি আহি গ'লোঁ ঘৰত। আৰু বাহঁতক মাতিছিলে, গোটেইখিনিকে মাতিছে বাৰু, জেঠীমাহঁতৰ ছোৱালী নতুনকৈ বিয়া যোৱা, তেনেকৈ মাতিছিলে ভাত খাব। আৰু এয়া ভাত খোৱা সময়খিনিৰ মই ভিডিঅ'টো ৰাখি থৈছিলোঁ আৰু তেনেকৈ গোটেইকেইটাই ভাত খাই আছে ওপৰত, তাকে এটা ভিডিঅ'টো কৰি থৈ দিলোঁ। আৰু তেনেকৈ আজিৰ দিনটো এইখিনিয়ে আছিল আৰু এয়া সকলোৱে ব্যস্ত হৈ আছে, ভাত পানী দিয়াত ব্যস্ত সকলোৱে, এয়া খুৰা তেনেকৈ আৰু বাচ্ছা পাৰ্টি তলত খাই আছে। আৰু ইফালে আইটেমবিলাক আপোনালোকক দেখুৱাই দিছোঁ, দূৰৰ পৰা বাৰু দেখা নাপায়, মাংস আছিলে, মাছ, দালি তেনেকৈ আৰু আছিলে বহুত কিবা কিবি। আৰু তেনেকৈ খোৱা লোৱা হৈ গৈছে, তলত সকলোৱে বহি কথা পাতি আছে আৰু যাবৰ সময় হৈছে ইহঁতৰ, সেইকাৰণে আমাৰ ইয়াত খাব মাতিলে মান ধৰা নিয়মটো আছেই, সেইকাৰণে সকলোকে মানটো ধৰিলে। আৰু এয়া ভিনদেউহঁতৰ আলোচনা, কিবা কথা পাতি আছে তেনেকৈ, আৰু এয়া মান ধৰা নিয়মটো, আৰু তাকে বোলো মই ভিডিঅ' এটিকে কৰি থৈ দিওঁ, সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ। আৰু এইফালেও ভিনদেউ নতুনকৈ বিয়া যোৱা, এইফালে তেনেকৈ মান ধৰা নিয়মটো হৈ গ'ল, সকলোৱে ঘৰে ঘৰে গ'ল। আৰু ইফালে আমিও চাহৰ আড্ডা পাতিলোঁ, চাহ খালোঁ। আৰু মাজনী বা আছিলে আমাৰ লগত, ভিনদেউ ৰাতি আহিব, সেইকাৰণে তাই ৰখি দিলে আৰু এনেকৈ আমি পিঠাই দি চাহ খালোঁ আৰু খায়ে ৰাতিৰ সাঁজটো খালোঁ ধুনীয়াকৈ। তাৰপিছত আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, সৰু ভিডিঅ', তথাপিও বনাই থৈ দিছোঁ, চাব সকলোৱে, ভাল লাগিলে লাইক কৰি দিব আৰু নতুনখিনিয়ে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।